তো আমি বিপিএফ দল হিচাপে আমাৰ বিপিএফ লেজিসলেচাৰ পাৰ্টি আমি যেহেতু আমি এনডিএৰ অংশীদাৰ গতিকে আমি চৰকাৰৰ পক্ষত আমি থাকিম আৰু চৰকাৰ আমাৰ এছেম্বলিত আমাৰ এনডিএ হিচাপে যেটো আমাৰ প্ৰপ'জ কৰিব সেইটো আমি সাপোৰ্ট কৰিম বিৰোধীটো নায়ে বুলি ক'ব পাৰি এতিয়া যিয়ে নহওক অলপ হলিওতো আছে থাকিব এইটো আৰু বিৰোধী বিহীন হলিও ভাল নহয় না এইটোতো ৰাইজে এইটো ডিসিশন লৈছে এইটো ৰাইজৰ মেন্ডেট ইউপিপিএলক যোৱা 5 বছৰ ৰাইজে সুযোগ দিছিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিচিখন চলোৱাৰ এটা সুযোগ দিছিল কিন্তু সেই ৰাইজে আকৌ 5 বছৰ পিছত ইউপিপিএলক বা প্ৰমোদ বড়োক চৰকাৰৰ পৰা বিদায় দিছে গতিকে এইটো আকৌ আমাৰ বিপিএফক আনিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত সেইটোতো এইটো ৰাইজে নম্বৰ দিছে এতিয়া সেইটো কৰিব নোৱাৰা কাৰণ এইটো তেখেতসকলক বিদায় দিলে এইটো ওলাই আছে এইটো হাইকমাণ্ডে ডিসিশন ল'ব আমাৰ সিএম ছাৰ আছে আমাৰ বিটিচিৰ চিফ তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ছাৰ আছে বিপিএফৰ 2জন পায় 3জন পায় তেখেতসকলে সিদ্ধান্ত ল'ব এইটো কাক দিয়ে সেইটো সিদ্ধান্ত ল'ব মন্ত্ৰী পোৱাটোতো আৰু সকলো এমএলএৰে এটা ইচ্ছা থাকে কিন্তু তথাপি আমি তেনেকুৱা ধৰণৰ আমাৰ বিশেষ দাবী নাই আমাৰ হাইকমাণ্ডে যেটো ডিসিশন ল'ব যাক দিব সেইটোৱে আমি মানি চলিম সেইটো বিশেষ আশা বুলিও ক'ব নোৱাৰি আশা নাই বুলিও ক'ব নোৱাৰি তেনেকুৱা ধৰণৰ আৰু আমাৰ বসুমতাৰীৰো আশা আছে মোৰো আশা আছে আৰু যিমান বিধায়ক আছে সকলোৰে আশা আছে আৰু